হাই ফ্ৰেণ্ডছ, মই আপোনালোকে জমনি ভইচ আজিলৈকে চাইছে চাগে। জমনি ভইচটো আমি বহুত দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ। আজি আকৌ নতুন ভিডিঅ' শ্বুটিং কৰিছোঁ। ভিডিঅ' শ্বুটিঙৰ কাম এতিয়া সম্পূৰ্ণ হৈ গ'ল। আমি শ্বুটিঙৰ কাম সম্পূৰ্ণ কৰিলোঁ। আমি শ্বুটিঙৰ যোনটো ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টোৰ নাম দিছোঁ, নামটো কি দিয়া হৈছিলে? লোকেল ভইচ। লোকেল মানে লোকেলগিৰি নচলিব। এইটো এইজনো এজন আমাৰ জমনি ভইচৰ মানুহ, দেখিছে চাগে, চিনি পাইছে চাগে। আমাৰ দেখিছে চাগে আপোনালোকে। আমাৰ নতুন আহি আছে ভিডিঅ' মানে এডিটিঙৰ কাম অলপ বাকী আছে, আজি শ্বুট কৰি হৈছে ভিডিঅ'টো। আজি শ্বুট কৰি হৈছে আৰু দুটামান ভিডিঅ' এডিটিং কৰি আছে। আপোনালোকক আৰু এটা কথা জনাবলৈ আছিলে যে আমাৰ আগৰ ভিডিঅ'বোৰ কৰিছিলে লক্ষীনাথ দাস বুলি এজন কেমেৰামেন। অলপ মানে ভিডিঅ'বিলাক এটা কাৰণে শ্বুটিং কৰা নাছিলে, এক্সাম হৈ আছিলে, সেইটো কাৰণে অলপ শ্বুটিং কৰিবলৈ অসুবিধা হৈছিলে। এতিয়া মানে আকৌ আমাৰ নিউ কেমেৰামেন হৈছে হিমালয় হাজৰিকা। তেওঁ ধুনীয়াকৈ এডিটিং কাম তেওঁৱে কৰিছিলে, কিন্তু এতিয়া তেওঁ ভিডিঅ'গ্ৰাফীৰ কামো লাগিছে। আপোনালোকে ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাব, আৰু কিবা ভুল হ'লে আমাক ক'ব। আমি তেতিয়া আপোনালোকে জনাব কি ভুল হৈ আছে, আমি শুদ্ধ কৰিব চেষ্টা কৰিম। তেতিয়াহে আপোনালোকক আমি ভাল ভিডিঅ' দি থাকিব পাৰিম। এয়াই ক'লোঁ। আমি চিনি পাই চাগে। আমাৰ চেনেলটো খোলাটো বেছি দিন হোৱা নাই, জাষ্ট 3-4 মাহ হৈছে। আমাৰ চেনেল অলপ সহায় সহযোগ কৰিব। আমাৰ এক্সামৰ কাৰণে মানে আমি একদিন ব্যস্ততা আছিলোঁ। এতিয়া আকৌ আমাৰ এক্সাম শেষ হৈছে। এতিয়া আমি নতুন ভিডিঅ' আপোনালোকক দি যাম। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাব। এয়া আপোনালোকক কৈ আমি বিদায় লৈছোঁ। ধন্যবাদ।